जेबायदि आसामाव इलेक्सन जागासिनो नङा होमबा आसामाव दाब दाब जायगायाव जायफोरा सरकारनि हायाव दङ बिथांमोनखौ जिबायदि होखारगासिनो इलेक्सन खालामगासिनो बेफोरबायदिनो जोंनि BTC आवबो हाग्रामा महिलार सार बिथाङा 900 बिगानिबो बांसिन हाखौ माने सरकारनि हायाव जायफोरा दङ बिथांमोनखौ माने होखारनो थाखाय थाग थियारि जादों माने मिडियानि गेजेरजों फोरमायना होदों जे 900 बिगानि हाफोरखौ 900 बिगानिबो बारा हाफोरखौ माने इलेक्सन खालामगोन होननानै फोरमायदों ओमफ्राय बेफोर इलेक्सन खालामजानाय बिथांमोनखौ माने थानो थाखायबो जागा होगोन होननानै फोरमायना होदो नोंथांमोना भिडिअखौ नायलांबा निश्चय बुजिगोन आरो मिन्थिगोन स' नायलांदों नोंथांमोना जय बर' हारिनि জাগা চইচ কৰক ক'ত বহিব সেই হিচাপত আমি মাটিটো এলটমেণ্ট দিব গভৰ্ণমেণ্ট অফ আছামে যিটো এপিডিচিএলক ইমিডিয়েটলি হেণ্ডঅভাৰ দিব লাগে বুলি আমাক ৰিকুৱেষ্ট লেটাৰ আহিছে এই হিচাপত আমি আলোচনা কৰিছোঁ তো আলোচনা আমাৰ কথা হৈছে যে আমি এই এফেক্টেড ফেমিলিসকলক আমি ক'ত শ্বিফ্ট কৰিব লাগে আৰু এফেক্টেড সকলক কি ফেচিলিটি দিব লাগে সেইটো চৰকাৰী নিয়ম হিচাপে আমি দিম এতিয়া হ'ল আমি যিমানটো জানো 93 ফেমিলি আছে সেই আগৰ দিনত চৰকাৰৰ সময়ত প্ৰমোদ বৰে যিটো এপিডিচিএলক 900 বিঘামান 900 অলপ বেছি হ'ব পাৰে ইয়াত মালগাঁও ৰেভিনিউ আণ্ডাৰত 900তকৈ বেছি মাটি এপিডিচিএলক এলটমেণ্ট দি গৈছে এতিয়া অসম চৰকাৰৰ পৰা এইটো ইমিডিয়েট হেণ্ডঅভাৰ দিব লাগে বুলি আমাৰ তাত লেটাৰ আহিছে তো আমি আলোচনা কৰিছে আমি এই 900 সামথিং বিঘাত যিমান জাতি জনগোষ্ঠী আছে সম্প্ৰদায়ৰ মানুহ আছে ইয়াত মই যিমানটো জানো মুছলিম সম্প্ৰদায়ৰ আছে আৰু কিছু হয়তো ৰাজনৈতিক ফেমিলিও আছে তো আমি আমাৰ MCLA ধনেশ্বৰ ভয়াৰী আৰু আমাৰ যিখিনি লোকেল বাসিন্দা এই সকলৰ লগত আমি আলোচনা কৰিছোঁ যে এইটো কি কৰা যায় এতিয়া গভৰ্ণমেণ্ট অফ আছামে যিটো এপিডিচিএলক ইমিডিয়েটলি হেণ্ডঅভাৰ দিব লাগে বুলি আমাক ৰিকুৱেষ্ট লেটাৰ আহিছে এই হিচাপত আমি আলোচনা কৰিছোঁ তো আলোচনা আমাৰ কথা হৈছে যে আমি এই এফেক্টেড ফেমিলিসকলক আমি ক'ত শ্বিফ্ট কৰিব লাগে ক'ত এটাটো জাগা দিব লাগিব শ্বিফ্ট কৰিব লাগিব যিহেতু ইহঁতে BTCৰে মানুহ এই হিচাপত আমি BTC অঞ্চলতে আশে পাশে য'ত চৰকাৰী মাটি এনে পৰি আছে তাতে বহাম বুলি আমি অলৰেডি আলোচনা কৰিছোঁ আৰু এফেক্টেড সকলক কি ফেচিলিটি দিব লাগে সেইটো চৰকাৰী নিয়ম হিচাপে আমি দিম এতিয়া হ'ল আমি যিমানটো জানো 93 ফেমিলি আছে 93 ফেমিলি আছে এই 93 ফেমিলিক আমি ইহঁতে ক'ত বহিবলৈ ইচ্ছা আছে সেইটো মাটি দেখাই দিলে আমি তাতে মাটিটো এলটমেণ্ট কৰি দিব আৰু আমি লোকেল বাসিন্দা হিচাপে আমি আলোচনাও কৰিছে ইহঁতে এগ্ৰি আমি কৈছোঁ যে আপোনালোকে জাগা চইচ কৰক ক'ত বহিব সেই হিচাপত আমি মাটিটো এলটমেণ্ট দিব এই হিচাপত ইহঁতে আমাক অতি সোনকালে ইহঁতে ক'ত বহিবলৈ ইচ্ছা আছে সেইটো আমাক জনাই দিব সৰ্বজৰা নহয় এইটো মালগাঁও এইটো সৰ্বজৰাটো নহয় এইটো মালগাঁও এইটো চাপৰ আমাৰ BTC ইলেকশ্যনত আগত চাপৰ অঞ্চলত WBTC চাপৰ অঞ্চলত আপোনালোকে ইলেকশ্যন হৈছে বুলি শুনিছে ইয়াতে লাগালাগি আমাৰ BTC অঞ্চলত 900 কিলোমিটাৰ তো আমি কৈছোঁ এই সময়ত যে আমাৰ BTC অঞ্চলত ইলেকশ্যন কৰিব নালাগে যদি দৰকাৰ হয় আমি এই ফেমিলিসকলৰ লগত আলোচনা কৰিম যেতিয়া আমি মাটি ক'ত বহাব ইহঁতক ক'ত শ্বিফ্ট কৰিব সেইটো ফাইনেল কৰাৰ পিছত ইহঁতক আমি ইয়াৰ পৰা তাতে শ্বিফ্ট হোৱাৰ পিছত এই মাটিটো আমি চম্ভাই দিম বুলি অসম চৰকাৰত আমি অলৰেডি জনাই দিছোঁ আগত ইহঁতক চেটেল কৰিম আমি ক'ত বহাব এইটো হোৱাৰ পিছত এই মাটিটো আমি এপিডিচিএলক আমি পঠাই দিম